নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দুখীয়া ল'ৰা। ঐ তই লকডাউনত বাহিৰত ঘূৰি ফুৰিছ কিয়? ছাৰ মই মিডিয়াৰ মানুহ। তই আকৌ কোনটো মিডিয়াৰ? ছাৰ মই ছ'চিয়েল মিডিয়াৰ। ৰিংকি, মই যদি আকৌ ফোনটো তোৰ হাতত দেখা পাওঁ তেন্তে হাত ভাঙি পেলাম। মা, ফোনটো ভৰিত ৰাখিলেতো একো অসুবিধা নহয়। বাইক নহ'লেও হ'ব, চাইকেলৰ লোহাৰ ডালতে বহি যাব পাৰিম। এনেকৈ কোৱা এজনী লাগে, পামনে বাৰু? অঞ্জলি, অঞ্জলি, এইটো পতঞ্জলি হে। আমাৰ গাঁৱৰ ছোৱালী এজনীৰ 20 বছৰলৈকে সন্তান নাছিল। হয় নেকি? তাৰপিছত কি হ'ল? তাৰপিছত ঘৰৰ মানুহে তাইক বিয়া দিলে, তেতিয়াহে তাই সন্তান এটা হ'ল। প্ৰেম কৰিলে ক্ষীণ ছোৱালীৰ লগত কৰিব লাগে, কাৰণ পলুৱাই বিয়া পাতিলে কোলাত লৈও দৌৰিব পাৰি। ঐ তহঁতৰ ওচৰত সেইটো মেছেজ আছে নেকি? তোক আকৌ কেনেকুৱা মেছেজ লাগে? যিটো মেছেজ 11 জনলৈ পঠালে কৰোণা ভাইৰাছৰ পৰা বাচিব পাৰি। ডক্টৰ, মোৰ প্লাষ্টিক চাৰ্জাৰী কৰোঁতে কিমান খৰচ হ'ব? আপোনাৰ 3 লাখ মান খৰচ হ'ব, যদি মই প্লাষ্টিকখিনি ঘৰৰ পৰা দিওঁ। এখেতৰ কি হ'ল? ছাৰ, এওঁৰ নাম সূৰ্যকান্ত। গাঁৱৰ মানুহে অসহ্য গৰমৰ বাবে এওঁকে গুৰুলকৈ পিটিলে। আজিকালি ল'ৰা ছোৱালীক মাক বাপেকে মাৰিলেও পিছত চকলেট আনি খুৱায়, আৰু আমি সৰু থাকোঁতে এবাৰ পিটন খোৱাৰ পিছতো চুপ কৰাবলৈ আকৌ এবাৰ পিটিছিল। শকত মানুহৰ বাবে বেয়া খবৰ, যান বাহনৰ ভাড়া কেজি হিচাপত লোৱা হ'ব। কি যে হ'ব, হাতত সৰুকৈ প্ৰেমৰ ৰেখা এডাল আছিল, চেনিটাইজাৰ ঘঁহি সেইডালো নাইকিয়া হৈ গ'ল। এটা কথা সঁচা কিন্তু, মাংসৰ বেপাৰীৰ বাদে আন কোনেও আপোনাক কলিজা দিব নোৱাৰে। বন্ধুসকল, আপোনালোকে কেনি চাই আছে? এইফালে চাওক, গছজোপাৰ ফালে। এইফালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।